তো ধৰি লোৱা হওক আপুনি লগৰ ল'ৰাৰ লগত এনেকৈ অৰণ্যৰ মাজত ফুৰিব আহিছে আৰু সেই সময়ত দেখিল যে পিছপিনে লগৰ ল'ৰাকেইজন নাই, তো ক'ৰবাত গুচি গ'ল আৰু সেই মুহূৰ্তত আপুনি মোবাইলটো ওলাই ফোন কৰিব বিচাৰিব, কিন্তু চাব সেইখিনি সময়তো আপোনাৰ মোবাইলত নেটৱৰ্ক নাই, মানে জংগলে মংগলে অলপ নেটৱৰ্কটো কমেই থাকে না, তো সেই সময়ত আপুনি কৰিব কি? আৰু সেই সময়ত মোবাইলত নেটৱৰ্ক নাথাকিলেও এই বস্তুটো যদি আপোনালোকৰ লগত থাকে তো লগৰ কেইজনক এনেই বিচাৰি উলিয়াব পাৰিব, কাৰণ ইয়াত নেটৱৰ্ক নালাগে, সি অট'মেটিক চলি থাকে। আৰু এই নেটৱৰ্ক নোহোৱাকৈ ফোন কৰিব পৰা বস্তুটোৰ নাম হৈছে ৱাকি টকি, মানে আপোনালোকে নাম শুনিছে আগতে। তো এইটো আজিৰ পৰা 4 বছৰ মান আগতে কিনিছিলোঁ, কিন্তু ভিডিঅ' বনা নাছিলোঁ, তো আনবক্সিং কৰি দিলোঁ, কিন্তু ভিতৰত একো নাই, মানে খালী পেকেট দেখোন। আৰু ভিতৰত একো নাই মানে মই আগতে আনবক্সিং কৰিছোঁই 4 বছৰ মান আগতে। তো এইকেইটা বস্তু আহে, তো এনেকুৱা হেডফোন দুটা এই লগত ৱাকি টকিৰ লগত, লগতে দুটা চাৰ্জাৰ আৰু দুটা হৈছে এই, মানে এটা পেকেটত এইকেইটা থাকে, আৰু মই দুটা পেকেট কিনিছিলোঁ সেইবাবে 4টা পাইছোঁ। আৰু এই বস্তুটো আপোনালোকে প্ৰায় পুলিচ আৰ্মিবিলাকৰ লগত দেখি থাকে, আৰু এইটোৰ ব্যৱহাৰ মানে এনেকুৱা, এই কাষৰটো হৈছে অফ অন চুইচটো, লগতে ভলিউমৰ কাম কৰে, আৰু তাৰ কাষৰটো হৈছে চেনেল, মানে 1ৰ পৰা 16লৈকে চেনেল থাকে। আৰু এটা বস্তু মনত ৰাখিব লাগে, মানে আপোনাৰ এইটোত যিমান নম্বৰ ৰাখিব বাকী কেইটাতে চেম নম্বৰ ৰাখিব, তেতিয়াহে এইকেইটাত কমিউনিকেট কৰিব পাৰিব, আৰু যদি নম্বৰটো কিবা কাৰণত বেলেগ হৈ যায় সেইটো শুনা নাপাব। মানে এই ৱাকি টকিটোত 1ৰ পৰা 16 মানে 16টা চেনেল থাকে, তো আপোনালোকে এটাত যিমান নম্বৰ চেনেল ৰাখিব 1 2 3 4 যিমানে নাৰাখক কিয় বাকী কেইটাতো চেম ৰাখিব লাগিব, তেতিয়াহে কমিউনিকেট কৰিব পাৰিব। আৰু যদি চেনেলটো কিবা কাৰণত উল্টা পাল্টা হৈ যায় তেতিয়াহ'লে শুনা নাপাব সেইটোত, মানে এনেকুৱা। আৰু এতিয়া অলপমান টেষ্টিং কৰি দেখুৱাইছোঁ, আৰু এতিয়া টেষ্টিং কৰিবৰ কাৰণে অজয়ৰ মানে মোবাইলৰ পৰা লাইভ লোকেশ্যনটো মোৰ তাত লৈ লৈছোঁ, আৰু কিমান ডিষ্টেঞ্চত এতিয়া অজয় যাব সেইটো গম পাম আমি। তো অজয় এবাৰ টেষ্টিঙৰ কাৰণে হেল্ল' মাৰি দি। অ'কে মানে ৰেডি আছে। আৰু এতিয়া সজাই কেনেকৈ বাইকেৰে পঠিয়াই দিলোঁ, আৰু মই আগত যেতিয়া টেষ্ট কৰিছিলোঁ এইটো, তো প্ৰায় 1 কিলোমিটাৰমান দূৰলৈকে ৰেঞ্জ পাইছিলোঁ আৰু দিনৰ ভাগত, আৰু ৰাতিপুৱাৰ ভাগত প্ৰায় 2 কিলোমিটাৰ দূৰলৈকে কাম কৰে। তো আজি এবাৰ টেষ্ট কৰোঁ কিমান দূৰলৈকে কাম কৰি। আৰু মোবাইলত চাই আছোঁ অজয় মানে গৈ আছে, এতিয়া মোটামুটি ধৰক না 500 মিটাৰমান গৈ গৈছে, তো এবাৰ টেষ্টিং কৰি চাওঁ তাৰ পৰা কানেকশ্যন পাই নাই। আৰু একৰ্ডিং টু দ্য গুগল মেপ মানে অজয় মোৰ পৰা প্ৰায় 500 মানে 550 মিটাৰমান দূৰত আছে, তো এবাৰ টেষ্ট কৰোঁ ৰ'ব সেইটো কানেকশ্যনটো পাই আছে নে নাই। অজয় শুনা পাই আছে না? হেল্ল' শুনা পাই আছে নে? অ'কে আৰু যিমান দূৰ পৰা আগবাঢ়ি গৈ থাক। তো মোটামুটি 800 মিটাৰ দূৰলৈকে টেষ্টিং হৈ গ'ল, আৰু এতিয়া 1 কিলোমিটাৰতকৈ অলপমান বেছি যাব। আৰু একৰ্ডিং টু দ্য গুগল মেপ মানে অজয় বৰ্তমান মোৰ পৰা প্ৰায় 1 কিলোমিটাৰমান দূৰত আছে, আৰু এই যিটো আছে এনেকৈ দেখিছে ৰাস্তাটো, এই ৰাস্তাটো মই য'ত আছোঁ তাৰে পৰা 1.5 কিলোমিটাৰমান দূৰত আছে। তো সিমান দূৰ গৈ পোৱাৰ পিছত এবাৰ টেষ্ট কৰি চাওঁ, মানে সেইটো ৰেঞ্জটো পাই নে নাই আৰু আমাৰ। মানে প্ৰায় 1.2 কিলোমিটাৰ মানে 1200 মিটাৰমান দূৰত আছে মোৰ পৰা। এতিয়া অলপমান কথাটো মানে সেই হৈ আছে, মানে অলপ ফাঁচি এনেকৈ আহি আছে, কিন্তু যদি ৰাতিপুৱাৰ ভাগত হয় একদম স্পষ্ট শুনা পাব, আৰু ৰাতি হ'লেও মানে ঠিক আছে আগবাঢ়িয়া আহি যা আগৰ ঠাইত। মানে যদি ৰাতিপুৱাৰ ভাগত হয় বা ৰাতিৰ ভাগত যদি হয় তেতিয়া মানে ভালকৈ শুনা যায়, কিন্তু দিনত অলপমান প্ৰব্লেম হয়, গাড়ী মটৰ যদি বেছিকৈ চলাচল হয় তেতিয়া অলপমান প্ৰব্লেম হয়। আৰু ইমাৰ্জেঞ্চি চিটুৱেশ্যনত 1 কিলোমিটাৰে বহুত হয়, তাৰমানে হাবি জংঘলৰ মাজত যদি কিবা কাৰণত আপোনালোকে যদি ফচি যায়, তো তাততো আৰু গাড়ী মটৰ নচলে না, তো তাত ৰেঞ্জটো আপোনালোকে 2 কিলোমিটাৰ দূৰলৈকে পাব, আৰু সেই সময়ত আপোনালোকে মানে লোকেশ্যনটো ক'ব পাৰিব যে কিমানমান দূৰত আছে, তেনেকৈ আপোনালোকে বিচাৰি উলিয়াব পাৰিব। শেষত এই বস্তুটোৰ দাম কিমান কৰি দিছোঁ, এনেকুৱা যদি দুটা কিনিব যায় 2000 টকা, মানে এটা 1000 টকাকৈ, আৰু 4টা একেলগত কিনিলে 3500 টকা, আৰু ইয়াৰ কাৰণে কোনো ধৰণৰ লাইচেঞ্চ নালাগে, কিন্তু এইটো ধৰক শ্বৰ্ট ডিষ্টেঞ্চৰ কাৰণে আপুনি ব্যৱহাৰ কৰিব পাৰিব। এতিয়া যদি 5 কিলোমিটাৰ দূৰত ব্যৱহাৰ কৰিব বিচাৰে সেইটো নোৱাৰিব কৰিব, গতিকে কম দামী বস্তু এটা আপুনি কিনি থৈ দিব পাৰে, মানে কেতিয়াবা কামত আহি যাব। তো এইটোৱে আছিল ৰিচাৰ্জ নেটৱৰ্ক নোহোৱাকৈ চলাব পৰা মোবাইল, মানে ৱাকি টকিৰ ওপৰত বনাই এটা ভিডিঅ'। তো আপোনালোকক যদি প্ৰয়োজন হয় বুলি ভাবে তো ফ্লিপকাৰ্ট বা এমাজনত গৈ মাৰি দিব ৱাকি টকি বুলি, আৰু বাওফেং বুলি মাৰিব কোম্পানীটোৰ নাম, তো পাই যাব আপোনালোকে।